নমস্কাৰ আজি মই লৈ আহিছো অসমৰ বিষয়ে কিছু জানিবলগীয়া কথা যিবোৰ আমাৰ কম্পিটিটিভ এক্সামবোৰত প্ৰায় আহি থাকে গতিকে আহক তেন্তে ভিডিওটো আৰম্ভ কৰোঁ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথম সনেট কবি কোন আৰু ইয়াৰ আনসাৰটো হ'ব হেমচন্দ্ৰ গোস্বামী নেক্সট কোৱেশ্চনটো হ'ল অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আৰু ইয়াৰ আনসাৰটো হ'ব হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ অসমীয়া প্ৰথম সনেট কবিতাৰ পুথিখনৰ নাম কি আৰু ইয়াৰ আনসাৰটো হ'ব হিতেশ্বৰ বৰবৰুৱাৰ মালচ এইখন উলিয়াইছিলে 1918 চনত অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় আৰু ইয়াৰ আনসাৰটো হ'ব ৰজনীকান্ত বৰদলৈদেৱ অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি আৰু ইয়াৰ আনসাৰটো হ'ব অসমীয়া সাহিত্যৰ বুৰঞ্জী এখন উলিয়াইছিলে আপোনাৰ 1912 চনত আৰু ইয়াৰ প্ৰণেতা হ'ল দেবেন্দ্ৰনাথ বেজবৰুৱা সংস্কৃতিৰ পৰা অসমীয়ালৈ অনুদিত কৰা প্ৰথম নাটকখনৰ নাম কি আৰু ইয়াৰ আনসাৰটো হ'ব শকুন্তলা আৰু ইয়াৰ অনুবাদক আছিল লম্বোধৰ বৰা অসমীয়া সাহিত্য সভাৰ প্ৰথম গৰাকী প্ৰধান সভাপতি কোন আৰু ইয়াৰ আনসাৰটো হ'ব পদ্মনাথ গোহাঞিবৰুৱা অসমীয়া সাহিত্যৰ প্ৰথম গৰাকী প্ৰধান সম্পাদক কোন আৰু ইয়াৰ আনসাৰটো হ'ব শৰৎচন্দ্ৰ গোস্বামী অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল ইয়াৰ আনসাৰটো হ'ব 1988 চনৰ 5 আগষ্ট কলিকতাত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে আৰু ইয়াৰ আনসাৰটো হ'ব যোৰহাট